Hello friend, welcome to back my YouTube channel. আজি আমি গৈ আছো NHPC Gerugamukh চাবলে তাত যাম আপোনালোকক লৈ যাম আৰু মই অকলে যোৱা নাই মোৰ লগত আছে বহু কেজন ফ্ৰেন্ড গৈ আছো গাড়ীত সকলোৱে লৈ গৈ আছো একেলগতে ভিডিওটো চাই থাকক হেকলকে একদম কি কম আৰু বহুত ফূৰ্তি কৰিব ভিডিওটো চাই তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু আহিয়া পাই গলো হুৱনহিৰ নদী ইয়াতো বহুত মানুহে পিকনিক খাই আছে হিয়া হোৱা চাক অলপ ৰব মই ভিডিওটো জুম কৰি দেখুৱাই আছো হেয়া চাক বহুত মানুহে ইয়াতো পিকনিক খাই আছে আৰু ফাইনালি আহি পাই গলো Gerugamukh NHPC ৰ গেট মেইন গেটখন এতিয়া গেটখন পাৰ হলে NHPC পাম ইয়াতো পুলিচ ৰখি আছে পাৰমিশন দি দিলে আমাক যাবলৈ এতিয়া যাব লাগে আৰু Welcome to back my YouTube channel. আজি আহিছে NHPC আপোনালোকক দেখুৱাম এতিয়া গৈ আছো পাহাৰলৈ মোৰ লগত আছে মোৰ কেইটামান গোলা বুজিল আৰু লগত আছে আপুনি হাজি ভাইল গোলা আছে আপোনালোকক গৈ আছো পাহাৰলৈ এতিয়া অৰুণাচল আৰু অসমৰ বৰ্ডাৰ পাৰ হলো এইখিনিৰ পৰা আৰম্ভ হৈ যাব অৰুণাচল প্ৰদেশ উঠি আছো পাহাৰলৈ আৰু আপোনালোকে বলক মোৰ লগত Oh my god, this is beautiful place. View point চাক না একদম কি মজা লাগিছে সকলো একদম গাড়ী পুৰা লৈ তলত নামি গৈছে কেইটামান ওপৰত আছে এয়া চাক কি মজা পাহাৰ কলিৰ পৰি আছে কাৰণে মানে অলপ এন্ধাৰ দেখাইছে কিন্তু চাবলৈ একদম বহুত মজা ঠাই আহিয়ে লাগি গ'ল সকলোৱে ফটো মাৰাত ব্যস্ত একদম কি ক'ব আৰু এজনৰ পিছত এজন ফটো মাৰি আছে সেলফি কেমেৰা লৈ ঘূৰি ফুৰি আছে আৰু ফটো মাৰিছে অকল ফটো আৰু সকলোৱে ফটো মাৰাত ব্যস্ত আৰু মই ভিডিঅ' কৰাত এয়া পাই গলো আহি জংগলৰ মাজে মাজে গৈ আছো আৰু মোৰ কাষতে আছে মোৰ ক্লোজ বেষ্ট ফ্ৰেন্ড আনসাৰলি লৈ গৈ আছো লিডাৰে আমাক মানে ৰাস্তা দেখুৱাই গৈ আছে তাৰ পাছতে আমি গৈ আছো
Just feel my heart inside. Our love can grow so bright. We found a way into the grace again. Let's not pretend our hearts have life again. Just stay one more night. I'll be by your side. Just stay. Just stay. Let's not pretend. ঘূৰি ঘূৰি হৈ গ'ল, বহুতখিনি ঘূৰিলোঁ, ঠাইখন দেখিলোঁ, বহুত মজা লাগিছে। এতিয়া অলপ ৰন্ধা বঢ়াত লাগিছোঁ, ৰান্ধিব লাগে, খাব লাগে আৰু যাব লাগে ঘৰলৈ। আৰু মোৰ লগতে কেইজনমানে কাম কৰি আছে, সিহঁতেও মানে বহুত কষ্ট কৰি আছে। সকলোখিনি অৰ্গেনাইজ কৰিছে আমাৰ এই পিকনিকখন নাজুদালৈ অশেষ ধন্যবাদ থাকিল। আৰু আমি একেলগতে কাম কৰি আছোঁ। এয়া নাজুদা, নৰিমুল দা আৰু লগতে আছে নাজমুল, মোৰ ফ্ৰেণ্ড। সকলোৱে কষ্ট কৰি আছে, সকলোলৈ অশেষ ধন্যবাদ থাকিল। আৰু খোৱাৰ সময়ত ভিডিঅ' কৰা নহ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।